So hello guys, good morning. So পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম. So আজি আমি ঘৰৰ গোটেইকেইটা মানে আম্মা মই আব্বা কাকা গোটেইকেইটা গৈ আছো এটা ট্ৰিপত. So বহুত দিন আমি মানে কলৈকো যোৱা নাই আম্মাহঁতক লৈ পেলাই. So আজি ফাইনেলি ওলালো যাবলৈ কাৰণে. আৰু আমাৰ মাইনাকেইজনীক বাই বাই দি পেলাই আমি ওলাই গ'লো এতিয়া ঘৰৰ পৰা. এয়া চাওক গাইজ চবতছে বেষ্ট ৱেডাৰ হয় এইটো মানে জাৰ্ণি কৰিবৰ কাৰণে. মানে মই স্পেচিয়েলি বহুত বেছি ভাল পাওঁ বৰষুণৰ বতৰত মানে এনেকৈ গাড়ীত গৈ. চ' আজি মোৰ বহুত ভাল লাগিল বৰষুণটো দিয়াৰ কাৰণে. পুৰা দপদপীয়া বৰষুণৰ মাজেৰে আমি এতিয়া গৈ আছোঁ. আৰু এইটো চাওক গাইজ, এইটো হ'ল মিছা আৰ্মি কেম্প. চ' আমি এতিয়া মিছা আৰ্মি কেম্প জাষ্ট ক্ৰছ কৰিছোঁ. আৰু এতিয়া আমি পাই গ'লোঁ এই কলিয়াবৰ ব্ৰিজ. আৰু এইখন ব্ৰিজ কলিয়াবৰত বহুত দিনৰ পৰা বনি আছে. চ' ৰাস্তাটো অকণমান এইখিনি জেগাত বেয়া. আকৌ এতিয়া কলিয়াবৰৰ পৰা ষ্টাৰ্ট হৈ গ'ল দপদপীয়া বৰষুণৰ. মানে তামাম বৰষুণ দি আছে গাইজ. মানে গৈ মানে বিৰাট ধুনীয়া লাগিছে, মজা লাগি আছে মোৰ. আৰু বতৰটো মানে লাহে লাহে ঠাণ্ডাও হৈ গৈছে পূৰা. চ' এইটো বেষ্ট বতৰ হয় মানে মোৰ ফালৰ পৰা মানে। আৰু এতিয়া আমি আহি পাই গ'লোঁ এই জখলাবন্ধা. চ' আমি ভাবিছিলোঁ ইয়াত চাহ খাম বুলি, কিন্তু নৰখিলোঁ ইয়াত. আৰু ফাইনেলি এতিয়া আমি এণ্টাৰ কৰি আছোঁ কাজিৰঙাৰ ভিতৰত. আৰু গাইজ মানে সঁচাই আপাৰ আছাম আহিলে চবতছে মানে ধুনীয়া লগা ৰাস্তা মোৰ এইটোৱেই. এই যোনটো কাজিৰঙা সোমোৱাৰ লগে লগে যোনটো ভিউ পোৱা যায় নহয় গাইজ, মানে বহুত বেছি ভাল লাগে. আৰু যিহেতু গাইজ এতিয়া আমি কাজিৰঙাত সোমাই গ'লোঁ, চ' এয়া স্পীড লিমিটৰ বৰ্ড লাগি গ'ল. আৰু আপোনালোক আহিলে অকণমান সাৱধানে আহিব গাইজ. চ' স্পীড লিমিটৰ মানে বৰ্ড লগা থাকিলে লগালগ ফাইন কাটি দিয়ে. আৰু মই আপাৰ আছাম আহি থাকিলে সদায় মন কৰা এখন হোটেল এখন আপোনালোকে যদি এইখনৰ বিষয়ে কিবা গম পায় প্লিজ গাইজ আপোনালোকে কমেণ্ট কৰি জনাব. মানে মোৰ এইখনৰ বিষয়ে জানিবলৈ বহুত মন আছে. বহুতে কয় এখন হণ্টেড হয় বোলে, চ' সেইকাৰণে এনেকৈ বন্ধ কৰা আছে বুলি. আৰু ইয়াৰ পৰা দাদাই গাড়ী চলাই গৈ আছে আৰু মই বহি লৈছোঁ. আৰু এয়া চাওক গাইজ, কাজিৰঙাৰ মাজত এইবিলাক ফৰেষ্টৰ যিবোৰ কটেজবোৰ আছে, চ' দেখাত লাগে থাকি বহুত মজা লাগিব বুলি, কিন্তু বেয়া ফাটিব গাইজ. আৰু এয়া মামাৰ গাড়ী, চ' অকণমান সাৱধানে আহিব গাইজ. আৰু এয়া ফাইনেলি আমি আহি পাই গ'লোঁ কাজিৰঙাৰ চবতছে বেষ্ট ভিউ পইণ্টটো. চ' ইয়াৰ পৰা আপুনি কাজিৰঙাখন মানে চাবৰ কাৰণে ভাল, আৰু যদি ৰাস্তা দিন মানে ভিতৰত নোসোমোৱাকৈ যদি ৰাস্তাৰ পৰাই চাব মন আছে, চ' ইয়াত আপোনালোকে ৰখিলে মানে ভালকৈ চাব পাৰিব কাজিৰঙাৰ মানে গড় চৰবিলাক ইয়াৰ পৰা দেখা পায়. চ' অলপ টাইম ভিউ পইণ্টটো এনজয় কৰি আমি উঠি গ'লোঁ গাড়ীত. আৰু এতিয়া আমি ডাইৰেক্ট খালি জাষ্ট পেট পূজা কৰিবলৈ ৰখিম. মানে লাহে লাহে মোৰ ভোক লাগিছে যিহেতু ৰাতিপুৱা একো খাই অহা নাই. আৰু গাইজ এইটো হ'ল বুঢ়ীমাই মন্দিৰ, বহুত মানে ঐতিহ্যমণ্ডিত এইটো মন্দিৰ হয়. আৰু ইয়াৰ বহুত ৰহস্য আছে গাইজ, ময়ো ভালকৈ ডিটেইলছত নাজানো, কিন্তু মানে আমি সৰুৰ পৰা এইটোৰ বিষয়ে শুনি আহিছোঁ গাইজ. ইয়াত আহিব লাগে, আপোনালোকে পাৰিলে আহিব ইয়াত. আৰু গাইজ এইটো চাওক, এতিয়া কাজিৰঙাৰ ৰাস্তা আগতকৈ বহুত ভাল হৈ গ'ল. লাষ্ট টাইম মই আহোঁতে বহুত বেয়া ৰাস্তা আছিলে, মানে যিহেতু ৰাস্তাটো বনাই আছিলে, চ' বহুত টাইম লাগে, বহুত জাম হৈ যায়. চ' এতিয়া ৰাস্তা বহুত বেছি ভাল হৈ গ'ল, চ' আপোনালোক আহিব পাৰে বিন্দাছ, কোনো প্ৰব্লেম নাই. আৰু এয়া আমি বাগানৰ মাজে মাজে বিন্দাছ গৈ আছোঁ গাইজ. মানে কি ক'ম আৰু, বিৰাট ধুনীয়া লাগে মোৰ এইটো বস্তু. চ' বহুত দিনৰ মূৰত পাওঁ, কিন্তু ভাল লাগে আহি. আৰু গাইজ এতিয়া মই অকণমান আমাৰ ডাঙৰ ঘাইটিত অকণমান তেল ভৰাই লওঁ. চ' মই কালি ভৰাইছিলোঁ, চ' আৰু অলপ ভৰাই ল'লোঁ, ফুল টেংকি হৈ থাকিলে গৈও ভাল লাগে. আৰু এতিয়া ফাইনেলি পাই গ'লোঁহে আমি বোকাঘাট. আৰু এয়া বোকাঘাটত আমি ৰখি পেলাই খাম. আৰু বোকাঘাটত খাম মানে চবতছে ফেমাছ মানে চবতছে মজা লগা বস্তুটো মোৰ এই বোকাঘাটৰ পুৰি আৰু পেৰাটো. চ' মই পুৰিকে খাম এতিয়া। আমি গোটেইকেইটা গৈ আছোঁ. আৰু এয়া বোকাঘাটৰ চবতছে ফেমাছ গজৰাজ হোটেল। চ' আমি সৰুৰ পৰা যেতিয়া আপাৰ আছাম আহোঁ ইয়াতে আমি পুৰি চব্জি খাওঁ। আৰু ইয়াত বিৰাট ধুনীয়া বনায় পুৰিটো। আৰু এয়া দি দিলে জলকীয়া চাটনি আৰু লগতে এয়া আলুৰ চব্জি। চ' মই ফটককৈ খাই লওঁ গাইজ। আৰু এতিয়া আমি বিন্দাছ খাই বৈ লৈ গোটেইকেইটা ওলাই দিলোঁ, মানে পুনৰ আমাৰ যাত্ৰা ষ্টাৰ্ট কৰি দিলোঁ। আৰু এয়া দাদাই গাড়ী ঘূৰাই আছে। আৰু এইখন বহুত পুৰণা বজাৰ গাইজ, ইয়াত মানে কাঠৰ সামগ্ৰীৰ পৰা ৰেডিমেড বনোৱা থাকে বিচনা চিচনাবোৰ। আৰু এইখন হ'ল বহুত পুৰণা গৰু বজাৰ, আমি সৰুৰ পৰা দেখি আহিছোঁ যেতিয়া আপাৰ আছাম আহোঁ। আৰু এতিয়া টাইম হৈ গ'ল গাইজ ড্ৰাইভাৰ চেঞ্জ হোৱা, মানে এতিয়া আপোনাৰ গাড়ী চলাব আপোনালোকৰ ভাই মতলব মে। চ' মই বহি গ'লোঁ এতিয়া ড্ৰাইভিং ছিটত আৰু ষ্টাৰ্ট কৰি ল'লোঁ গাড়ী। আৰু এতিয়া মানে পুনৰ মোৰ হাতেদি যাত্ৰা ষ্টাৰ্ট হ'ব এতিয়া। আৰু এতিয়া আমি পাই গ'লোঁ ইয়াত দেৰগাঁও। আৰু এই ধৰিবই নোৱাৰি গাইজ, মানে আগতে আহোঁতে ইমান এটা মানে বাইপাছবোৰ নাছিলে। আৰু এইটো হ'ল আপোনাৰ চুকাফা মিউজিয়াম। চ' বহুত ডাঙৰ মিউজিয়াম হয় গাইজ, যদি যাওঁতে সময় হয় নিশ্চয় সোমাম ইয়াত। আৰু ফাইনেলি ৱেলকাম টু হিষ্টৰিক শিৱসাগৰ, মানে আমি আহি আছিলোঁ শিৱসাগৰ যিহেতু। চ' আমি এতিয়া শিৱসাগৰৰ এণ্ট্ৰি কৰি দিলোঁ।
আৰু আমাক ৱেলকাম কৰিছে এটা মানে ভয়ংকৰ ধূলিৰ ধুমুহাই। আৰু এই গাড়ীখন আপোনালোকে চিনি পাইছেনে গাইজ? আৰু এইখন কেৱল আমি আহিলে মই অকল খালি শিৱসাগৰতহে দেখোঁ। আৰু এইখনৰ নাম হ'ল বিক্ৰম গাইজ। আৰু এয়া আহি পাই গ'লোহি আমি ৰংঘৰ, মানে ৰংঘৰৰ ফ্ৰণ্টেদি আমি গৈ আছোঁ। আৰু গাইজ এয়া এতিয়া ৰংঘৰত আপোনাৰ বিহুৰ আয়োজন চলি আছে। আৰু এতিয়া আমি আহি পাই গ'লোহি, এইখন হ'ল ব্ৰিটিছৰ দিনৰ দলং, মানে লোহাৰৰ দলং। এইখন এতিয়া আপোনাৰ এইখনৰ ওপৰি যাব নোৱাৰি, বন্ধ কৰি দিলে। চ' এইখন বহুত পুৰণি দলং গাইজ। আৰু এতিয়া আমি আহি পাই গ'লোহি এয়া শিৱদৌল, দ্য হিষ্টৰিক শিৱদৌল হয় এইটো। আৰু এইখন হ'ল আপোনাৰ বৰপুখুৰী পাৰ। মানে শিৱসাগৰ সোমোৱাৰ লগে লগে চব আপোনাৰ হিষ্টৰিক বস্তুৱে ভৰি পৰে। কিমান দেখাম গাইজ। এইটো হ'ল আপোনাৰ টাই মিউজিয়াম। চ' ইয়াতো বহুত চাবলগীয়া বস্তু আছে, যদি আপোনালোক আহে নিশ্চয় সোমাব ইয়াত। আৰু ফাইনেলি আমি এতিয়া আহি পাই গ'লোহি আমাৰ জেঠাইহঁতৰ ঘৰ, মানে আমি আহি আছিলোঁ শিৱসাগৰ আমাৰ জেঠাইহঁতৰ ঘৰত। আৰু গাইজ আমাৰ ইয়াত আমাৰ ভিনদেউহঁতৰ এটা হোমষ্টে আছে, এইটো বিৰাট ধুনীয়া হোমষ্টে আছে চাওক গাইজ। আৰু যদি আপোনালোক শিৱসাগৰ আহে তেন্তে মোৰ লগত কণ্টেক্ট কৰিব, মই ইয়াত ৰুম চুম ঠিক কৰি দিম। আৰু আজি ভিডিঅ'টো ইয়াতে চেছ কৰিলোঁ গাইজ। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই বাই গাইজ।